সেকেন্ড ফেজত আমাৰ আজি এই ইলেকশ্যন পৰিছে সেকেন্ড ফেজৰ ইলেকশ্যনৰ আমাৰ লগতে দৰং ওদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ নগাঁও এইখিনি পৰিছে আমাৰ 28 তাৰিখৰ দিনা আমি নটিফিকেশ্যন দিম 4/4 আমাৰ লাষ্ট ডেট অফ ফাইলিং অফ নমিনেশ্যন 5/4 আমাৰ স্ক্ৰুটিনি হ'ব সেই নমিনেশ্যন পেপাৰ 8/4 আমাৰ এই লাষ্ট ডেট অফ উইথড্ৰল হ'ব আৰু ডেট অফ পোল হৈছে 26/4 তাৰমানে 26 এপ্ৰিলত আমাৰ ডেট অফ পোল হ'ব কাউণ্টিঙৰ ভোট হ'ব 4/6 আৰু ডেট বিফৰ হুইচ দ্য ইলেকশ্যন শ্বেল বি কমপ্লিটেড এণ্টায়াৰ প্ৰচেছ অফ ইলেকশ্যন কামছ টু এন এণ্ড অন 6/6/2024 এইখিনি হৈছে শিডিউল অফ ইলেকশ্যন আপোনালোকে গম পাইছে যে আমাৰ টোটেল ভোটাৰ আছে গোটেই ডিষ্ট্ৰিক্টখনত বোকাজান চাব ডিভিজন মিলি 5,12,000 আৰু আউট অফ হুইচ 3,62,000 আমাৰ ডিফু আৰু হাওৰাঘাটত পৰিছে এইখিনি আমাৰ আৰু আমি যে পলিং পাৰ্চনেল যে আমি যিমানখিনি ড্ৰাফটেড কৰি আছোঁ ইনক্লুডিং মাইক্ৰ' অবজাৰ্ভাৰ সেইখিনি হ'ল 2212 জন পলিং পাৰ্চনেল আমি মেল পলিং পাৰ্চনেল আৰু লগতে 142 আমাৰ ফিমেল পলিং পাৰ্চনেল আমি ড্ৰাফট কৰিছোঁ আৰু 2354 ইজ দি টোটেল পলিং পাৰ্চনেল ৰিকুৱাৰ্ড তাৰ লগত আমি পুলিচ পাৰ্চনেল দিছোঁ 2144 আমাৰ যিখিনি আমাৰ পুলিচ পাৰ্চনেল যিখিনি আমাৰ 448 চেণ্টাৰত যাব সেইখিনি হ'ল 2144 আৰু পুলিচৰ ক্ষেত্ৰত আপোনালোকে জানে CAPF চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চেছ ষ্টেট আৰ্ম পুলিচ আৰু ডিষ্ট্ৰিক্ট পুলিচ এই গোটেইখিনি হোমগাৰ্ড এই গোটেইখিনি ইয়াত ইনক্লুডেড আছে এতিয়া ফৰ্ম 6 যোৱাকালিৰ পৰা অকল ফৰ্ম 6হে ল'ম তাৰমানে কাৰোবাৰ যদি নাম নাই নতুনকৈ সেই ফৰ্মহে আমি ল'ম কিন্তু 7, 8 বাকীখিনি ফৰ্ম লোৱা কিন্তু যোৱাকালিৰ পৰা বন্ধ হৈ গৈছে আৰু 6 আমি কেতিয়ালৈকে ল'ম লাষ্ট ডেট অফ নমিনেশ্যনলৈকে ল'ম কিন্তু যিহেতু 10 দিন লাগে তাক প্ৰচেছ কৰিবলৈ চ' লাষ্ট ডেটৰ 10 দিন আগলৈকে আমি ল'ম তাৰমানে 10 দিন যদি সেনেকৈ চাওঁ 24 এপ্ৰিললৈকে আমি সেই ফৰ্ম 6 যাৰ নতুন নাম ভৰ্তি কৰিবলৈ আছে যাৰ নাম নাই সেইখিনি চলি থাকিব এতিয়া আমি আহোঁ আপোনালোকক অন প্ৰিপেয়াৰ্ডনেছ আপোনালোকৰ চিডিউলটো ক'লোঁ অন প্ৰিপেয়াৰ্ডনেছ আমাৰ যিখিনি চেল আহিছে গঠন হৈছে সেই চেলৰ ওপৰত মই ক'ব বিচাৰিছোঁ আমাৰ ফাৰ্ষ্ট ৰাউণ্ড অফ ৰেণ্ডমাইজেশ্যন হৈ গৈছে পলিং পাৰ্চনেলৰ কোন মানুহ প্ৰিজাইডিঙত আহিব পলিঙত আহিব সেইমতে সেই ফাৰ্ষ্ট ৰাউণ্ডত আমি কৰা হয় সেই ফাৰ্ষ্ট ৰাউণ্ডত তেখেতসকলক আমি কেতিয়াও সমষ্টি বা পলিং হেৰিত আমি জনোৱা নহয় যে সেই ফাৰ্ষ্ট ৰাউণ্ডত আমাৰ হৈ গৈছে 120% ষ্ট্ৰেংথ ৰাখি আমি পলিং পাৰ্চনেলখিনিক এতিয়া বৰ্তমান আমাৰ ট্ৰেইনিং দি আছোঁ আজি আমাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ট্ৰেইনিং আজি কমপ্লিট হৈছে আজি মহিলাসকলৰ ট্ৰেইনিং এতিয়া আমাৰ কলেজত ডিফু কলেজত চলি আছে সেকেন্ড ফেজ অফ ট্ৰেইনিং আমাৰ হ'ব প্ৰিজাইডিং ফাৰ্ষ্ট পলিং হ'ব 3 এপ্ৰিল টু 6 এপ্ৰিল আৰু ফাইনেল ফেজ অফ আমাৰ ট্ৰেইনিং হ'ব 17 এপ্ৰিল 18, 19, 28 এপ্ৰিল আৰু ইয়াতে ডিফু LACত আমাৰ 12টা অল ওমেন পলিং ষ্টেচন থাকিব তাত মানে অল ওমেন মানে কি সেই পলিং ষ্টেচনকেইটা যিখিনি আমাৰ প্ৰিজাইডিং পলিং হ'ব অল ওমেন হ'ব আৰু তাত যিখিনি ফ'ৰ্চেছ থাকিব তেখেতসকলো ওমেনে হ'ব আৰু হাওৰাঘাট সমষ্টিত আমি তেনেধৰণৰ আমি 8টা পলিং ষ্টেচন আমি আছে আৰু এইবাৰ এটা ইনষ্ট্ৰাকশ্যন আছিল যে ইয়াং অফিচাৰ দি পেলাই মানে পলিং ষ্টেচন বা ইয়াং পিপুল কাৰণ কমিশ্যনে খুব গুৰুত্ব দি আছে ইয়াং ভোটাৰক কেনেকৈ হেৰি কৰিব পাৰি সেইকাৰণে ইয়াং অফিচাৰ দিও আমাক পলিং ষ্টেচন দিবলৈ দিছে আমি 2টা মহিলা পলিং ষ্টেচন আমি ইয়াং মানে লেছ দেন 30 ইয়াৰ্ছ অফ এজৰ আমি 2টা আমি চিলেক্ট কৰিছোঁ সেইমতে হ'ব PWD মেনেজ আমাৰ ইয়াতে নাই PWD যদিও আমাৰ ডাটাবেছত আছে তেখেতসকলৰ কনচেণ্ট লৈহে আমি এটা PS অৰ মেনেজ অনলি বাই PWD পিপল কৰিব পাৰি কিন্তু যিহেতু আমি তেখেতসকলৰ কনচেণ্ট ভালকৈ নাপালোঁ গতিকে আমি সেইটো বাদ দিলোঁ কিন্তু এট দি চেম টাইম আমাৰ ইয়াতে কিন্তু PWD মানুহ উইথ কনচেণ্ট বেলেগৰ লগত কিন্তু ডিউটিত আমাৰ আছে আজিও ধৰক মই দেখি আহিছোঁ তেনেকৈ ধৰণৰ আছে তাৰোপৰি আপোনালোকে জানে যে আমাৰ নমিনেশ্যন চেল আমাৰ গঠিত হৈছে নমিনেশ্যন আমি 28 তাৰিখৰ পৰা আমি ল'ব পাৰিম আৰু আমাৰ ইয়াত নমিনেশ্যন পেপাৰ বৰ্তমান আমাৰ DC অফিচত এভেইলেবল যিসকল কেণ্ডিডেট আছে তেওঁলোকে ইয়াৰ পৰা ল'ব পাৰিব দেন এগেইন দেৰ ইজ EVM মেনেজমেণ্ট চেল EVM আপোনালোকে জানে যে এজ পাৰ চিডিউল আমাক ECI দিব সেইমতে যে চিডিউল মতে আমি EVMৰ ৰেণ্ডমাইজ হ'ব
ৰেণ্ডমাইজ হোৱাৰ পিছত আমি ডিফাৰেণ্ট PS কনষ্টিটুৱেঞ্চি এইখিনি দুটা ফেজত ৰেণ্ডমাইজ হ'ব সেইমতে সেইখিনি আমি গম পাই যাম আৰু অল দিছ এই যে ৰেণ্ডমাইজেশ্যন হয় EVMৰ কোনটো EVM ট্ৰেইনিঙত গ'ল কোনটো EVM এৱেৰনেছৰ কাৰণে আছে কোনটো সমষ্টিৰ কাৰণে আছে PS পৰ্যন্ত আমি পলিটিকেল পাৰ্টিৰ সন্মুখত কৰোঁ আৰু তেওঁলোকক লিষ্টটো প্ৰভাইড কৰোঁ গতিকে এই যে লিষ্টটো প্ৰভাইড এইকাৰণে কৰা হয় তেওঁলোকৰ মনত কোনো ডাউট নাথাকে কোনটো তেওঁলোকে গৈ পেলাই চেক কৰি চাব পাৰে অন দ্য ডে অফ পোল অলছ' তেওঁলোকৰ এজেণ্টে চাব পাৰে যে সঁচাকৈ PS নাম্বাৰ 1ত সেই আগতে ডিটাৰমিন কৰা EVMটো আহিল নে নাহিল তাৰ উপৰি এনেকুৱা কথা হয় যে আমাৰ ছেক্টৰ জোনেলসকলৰ হাতত EVM থাকে কেতিয়াবা মানুহে বুজি নাপায় গতিকে আপোনালোকৰ যোগেদি আমি এইটো এৱেৰনেছ আনিব বিচাৰিছোঁ যে ছেক্টৰ জোনেলৰ হাতত ৰিজাৰ্ভ বুলি লিখি থোৱা EVM থাকিব কাৰোবাৰ হাতত এটা থাকিব কাৰোবাৰ হাতত দুটা থাকিব সেইটো লৈ মানে কেতিয়াবা মানুহে বুজি নোপোৱাৰ ফলত কিছুমান হুলস্থুলৰ এটা পৰিৱেশৰ সৃষ্টি হয় আৰু ইয়াতে সেই ধৰণৰ আগৰ ইনষ্টেঞ্চ আছে গতিকে এইবাৰ আমি আগতেই কৈ দিব বিচাৰিছোঁ আৰু সেই পাৰ্টিকুলাৰ কোন ছেক্টৰ অফিচাৰ হাতত কোনটো EVM থাকিব সেইটো আমি পলিটিকেল পাৰ্টিক প্ৰভাইড কৰি থওঁ তেওঁলোকে সকলোখিনি জানে এক্সপেণ্ডিচাৰ মনিটৰিং চেল আমাৰ হৈছে তাৰে আমাৰ ADC ইনচাৰ্জ আছে মনছুৰ আহমেদ তেখেতে যোৱাকালি আমাৰ নতুন ADC আহিছে তেখেতে জইন কৰিছে ইমান দিন আগতে আমাৰ ডেভিড বৰাই চাই আছিলে এক্সপেণ্ডিচাৰ মনিটৰিঙৰ ক্ষেত্ৰত জানে যে এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ আমাৰ ইয়ালৈ আহিব অন দি ডে অফ আমাৰ 28 তাৰিখৰ দিনাখন এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ এজ পাৰ ECI's গাইডলাইন আহিব লাগে তেওঁ আহিব আৰু আহাৰ লগতে তেখেতৰ এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰৰ লগত আমাৰ দুজন এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ আছে আৰু তাৰ আণ্ডাৰত এই এক্সপেণ্ডিচাৰ মনিটৰিং চেলটোৰ খুব ইম্পৰ্টেণ্ট দায়িত্ব আছে তেওঁলোকে FST যিটো ফ্লাইং স্কোৱাড থাকে SST যিটো ষ্টেটিক ছাৰ্ভিলেঞ্চ টীম থাকে যিটো ভিডিঅ' ছাৰ্ভিলেঞ্চ টীম আৰু ভিডিঅ' ভিউইং টীম এই চাৰিটা টীমত ফ্লাইং স্কোৱাডটো আমাৰ তিনিটা ফ্লাইং স্কোৱাড আমাৰ গঠিত হৈছে প্ৰতি সমষ্টিত এই ফ্লাইং স্কোৱাডৰ ডিউটি হ'ল এনি কাইণ্ড অফ মডেল কোড ভায়লেশ্যন এনি কাইণ্ড অফ এনিহুৱেৰ তেওঁলোকৰ যিটো জেগা থাকিব সেইটোত তেওঁলোকে নিজে গৈ পেলাই চাব পাৰে নিজে গৈ পেলাই সেইটো মডিফিকেশ্যন সেইটো মানে শুদ্ধ কৰিব পাৰে বা ৰিপৰ্টিংটো তেওঁলোকে কৰিব পাৰে ফ্লাইং স্কোৱাডসমূহ মানে ঘূৰি থাকে আৰু সকলো গাড়ীতে তেওঁলোকৰ এবাৰ GPS লগোৱা হ'ব তো আমিও ট্ৰেক কৰিব পাৰোঁ যে একজেক্টলি ধৰক এটা চি ভিজিল যিটো আমাৰ আহিলে অবজেকশ্যন আহিলে কোন নিয়াৰেষ্ট ফ্লাইং স্কোৱাডৰ গাড়ীখন আমি গম পাই থাকিম তেতিয়া আমি সেই তেওঁলোকক ক'ম যে আমুকত এই ধৰণৰ ঘটনা হৈছে আপুনি তালৈকে যাওক ফ্লাইং স্কোৱাডসমূহ আমাৰ অলৰেডি গঠন হৈছে আৰু অহাকালিৰ পৰা তেখেতসকল ইনফেক্ট যোৱাকালিৰ পৰাই আমাৰ ইয়াতে ষ্টাৰ্ট হৈছে আৰু আপোনালোকে তেওঁলোকক দেখিবলৈ পাব আৰু যিটো ষ্টেটিক ছাৰ্ভিলেঞ্চ টীম হয় আমাৰ অলৰেডি SP জনোৱা মতে 14টা নাকা মানে ষ্টেটিক নাকা পুলিচৰ অলৰেডি আমাৰ এই ডিষ্ট্ৰিক্টখনত আছে কাৰণ আপোনালোকে জানে যে ডিষ্ট্ৰিক্টখনত বহুত আমাৰ মেটেৰিয়েল চেল এইবাৰ হ'ব মেটেৰিয়েল ডিছপেচ হ'ব আমাৰ ISBTৰ পৰা তাৰ পৰা আমাৰ 26 তাৰিখৰ দিনা P2 মানে দুদিন আগতে যাব লগা আমাৰ পলিং ষ্টেচনখিনি যাব তাত 25টা 28 তাৰিখে ইলেকশ্যন 24 তাৰিখে হ'ব 26 তাৰিখে যিহেতু ইলেকশ্যন আমাৰ 24 তাৰিখে P2 পলিং ষ্টেচনখিনি যাব ISBTৰ পৰাই যাব আৰু তাৰ পিছদিনাখন আমাৰ যিখিনি P1 পলিং ষ্টেচন সেইখিনি যাব আমাৰ ইয়াতে গোটেই ডিষ্ট্ৰিক্টত আছে 54টা P2 তাৰে ভিতৰত আমাৰ ইয়াত আছে 25টা আৰু বোকাজান DEOৰ আণ্ডাৰত আছে 29টা আৰু ইণ্টাৰমিডিয়েট যিটো আমাৰ EVM ৰাখা জেগা থাকে সেইটো বোকাজানত এটা আছে কিন্তু আমাৰ ইয়াতে নাই তাৰমানে তেখেতসকল গৈ সেইদিনাখনেই তেওঁলোকৰ পলিং ষ্টেচন পাব হয়তো খোজকাঢ়ি যাব 2-4 ঘণ্টা আৰু গৈ দেৰিকৈ পাব সেইকাৰণে আমি মাজৰ দিনটো তেওঁলোকক এটা গেপ দিয়া গৈছে তো এইখিনি আমাৰ থাকিলে যে আপোনালোকে ISBTত দেখিব ডিছপেচ চেণ্টাৰ আছে ৰিচিভ চেণ্টাৰ তাতেই আছে আমাৰ ষ্ট্ৰং ৰুম ISBTতে হ'ব আমাৰ কাউণ্টিঙো ISBTতে হ'ব আমি 5-6 দিন আগৰ পৰা আমি ISBTৰ পৰা আমি আমাৰ অফিচ শিফ্ট কৰিম আৰু তাতে আমি বহিম হয় মিডিয়া চেলো তাতে আমাৰ থাকিব পাৰিব আপোনালোকৰ কাৰণেও তাত সুব্যৱস্থা কৰা হৈছে এইখিনিতে মই ক'ব বিচাৰিছোঁ মিডিয়া চেলৰ কথা আহোঁতে আপোনালোকে জানে যে মিডিয়া চেল এটা গঠন হৈছে আমাৰ অৰুণাব জ্যোতি বৰুৱা তাৰে ইনচাৰ্জ হৈছে
আৰু কাৰণ আমি আগতে এখন মিটিং পাতিছিলোঁ আপোনালোকৰ লগত সেই মিডিয়া চেলত আপোনালোকে যি ইনফৰ্মেশ্যন বিচাৰিব সকলো ইনফৰ্মেশ্যনে পাব আৰু অৰুণৱজ্যোতি বৰুৱাৰ নাম্বাৰটো আপোনালোকে লৈ ল'ব তেখেতে আপোনালোকে ইনফৰ্মেশ্যন দি দিব সকলো ইনফৰ্মেশ্যন ৰিগাৰ্ডিং দি প্ৰিপেয়াৰ্ডনেছ ৰিগাৰ্ডিং দি পল আপোনালোকে ইনফেক্ট সদায় বিচাৰিলেও আপোনালোকে এটা ইনফৰ্মেশ্যন আপোনালোকে পাব পাৰে আৰু দ্বিতীয় কথা আপোনালোকক এছেঞ্চিয়েল ছাৰ্ভিচ ধৰি পেলাই যিসকলৰ ECI ৰিকগনাইজ আমাৰ মিডিয়া পাৰ্চন আছে তেখেতসকলক আমি পোষ্টেল বেলট দিম তেখেতসকলে পোষ্টেল বেলটৰ যোগেদি এই ভোট দিব পাৰিব আমি ৰখি আছোঁ ECI ৰিকগনাইজ যিখিনি আমি অলৰেডি নাম পঠালোঁ 43জন আমাক DIPৰ দিছিলে আৰু সেইখন ঘূৰি আহিব যেতিয়া উইথ পাছ আহিব তেতিয়া আমি পোষ্টেল বেলটৰ আপোনালোকক ব্যৱস্থা কৰি দিম আপোনালোকে মিডিয়া চেলৰ পৰা সেই পোষ্টেল বেলট ল'ব পাৰিব গতিকে এইখিনি ব্যৱস্থা আপোনালোকৰ কাৰণে কৰা হৈছে জানে যে পোষ্টেল বেলট এইবাৰ আমাৰ যিখিনি পলিং পাৰ্চনেল আছে তেখেতসকলেও আমি পোষ্টেল বেলট ফেচিলিটেশ্যন চেণ্টাৰ কৰিম থাৰ্ড ৰাউণ্ড অফ পলিঙত তাৰমানে 17, 18, 19, 20ত আমাৰ য'ত ডিফু কলেজত ট্ৰেইনিং হ'ব তাত আমাৰ যিখিনি প্ৰিজাইডিং আৰু পলিং আছে তেওঁলোকে ভোট দিব পাৰিব তেওঁলোকে কাৰণে সেইটো আমি সুব্যৱস্থা ৰাখিম তাত ডেট ইজ এগেইন বুথ মানে একেবাৰে সেইটো বুথৰ নিচিনাই হ'ব তাতে পলিটিকেল পাৰ্টিও নিজৰ পলিং এজেণ্ট ৰাখিব পাৰিব আৰু আমাৰ যিখিনি অন ডিউটি যিখিনি মানুহ আছে তেওঁলোকে দিব আৰু পুলিচ ৰিজাৰ্ভত আমি তেনেকৈ পুলিচৰ কাৰণে সেইটো আমি ফেচিলিটেশ্যন কৰি দিম আপোনালোকে ডেটটো গম পাই যাব কোনদিনাখন আমি সেইটো দিম কিমান নাম্বাৰ্ছ আমাৰ PB আহে সেইটোৰ ওপৰত আছে যে কেইটা দিম আৰু কেইদিন আমি সেই ভোটটো ল'ম তাৰ উপৰি এটা আমাৰ DC অফিচত থাকিব সেইটোত এছেঞ্চিয়েল ছাৰ্ভিচ যেনেকৈ আপোনালোকক যিখিনি আমাৰ PB দিয়া হ'ব আপোনালোকে DC অফিচত আপোনালোকৰ ভোটটো কাষ্ট কৰিব পাৰিব বিফ'ৰ দি ডে মানে পল ডেৰ আগতে আপোনালোকে কাষ্ট কৰিব পাৰিব আৰু আমাৰ এই ফেচিলিটেশ্যন চেণ্টাৰ কিন্তু ডিছপেচ ডেটতো আমাৰ ISBTত থাকিব সেইখিনি আমি এইমতে আমি হেৰি কৰিছোঁ তাৰ উপৰি আপোনালোকে বেলট দি এইবাৰ 85+ ভোটাৰক আমি অলৰেডি 12D বুলি যিখন ফৰ্ম আছে সেইখন আমি BLOসকলক দি দিছোঁ আৰু তেখেতসকলে আমাক জনাই আছে যে তেখেতসকলৰ এটা পলিং ষ্টেচনৰ আণ্ডাৰত কিমানজন 85+ ভোটাৰ আছে হু আৰ উইলিং টু ভোট ফ্ৰম দেয়াৰ হোম কিছুমান 85+ ভোটাৰ আছে কিন্তু তেওঁলোকে পোষ্টেল বেলটত ভোট নিদিয়ে পলিং ষ্টেচনলৈ আহি দিয়ে গতিকে মানুহৰ যিসকলে কৈছে সেইসকলৰ নাম আমি ৰাখিছোঁ আৰু আমি সেইটো 24 তাৰিখৰ আগত P-2ৰ আগত আমি সেইমতে ডেট ঠিক কৰি পেলাই তেখেতসকলৰ পৰা সেই ভোট অনাৰ আমি ব্যৱস্থা কৰিছোঁ লগতে 85+ PWD যিসকল শাৰীৰিকভাৱে অক্ষম লোক আৰু কিন্তু 40% তেখেতসকলৰ মানে ডিছেবিলিটি হেৰি চাৰ্টিফিকেট থাকিব লাগিব তেখেতসকলৰ কাৰণে আমি অলৰেডি এইখিনি ব্যৱস্থা আমি কৰা হৈছে তাৰপিছত আমাৰ আই কাৰ্ড চেল আছে তাৰে আমাৰ আৰাধনা বাইদেউ তাৰে হেৰি আই কাৰ্ড অলৰেডি আমাৰ মানুহখিনি প্ৰিজাইডিং পলিং আমি ফাৰ্ষ্ট ৰাউণ্ডত বহুতখিনিক আমি আই কাৰ্ড দিবই পাৰিলোঁ আৰু এনেকৈ আমাৰ চলি থাকিব আৰু আপোনালোকৰ যিখিনি ৰিকগনাইজ আমাৰ প্ৰেছ আছে তেখেতসকলৰ আই কাৰ্ডসমূহ কিন্তু ECIৰ পৰা আহিব আৰু সেইখিনি আমাৰ DIPৰে আপোনালোকৰ লগত কণ্টেক্ট কৰি আৰু মিডিয়া চেলে আপোনালোকক জনাব ভিডিঅ'গ্ৰাফি চেল বুলি নহয় ভিডিঅ'গ্ৰাফি ইজ এ পাৰ্ট এণ্ড পাৰ্চেল অফ এক্সপেণ্ডিচাৰ মনিটৰিং চেল তাতে তাৰ পৰাই ভিডিঅ'গ্ৰাফাৰ আৰু প্ৰত্যেকটো ইভেণ্টেই আপোনালোকে জানে যে আমি ভিডিঅ'গ্ৰাফ কৰিব লাগে আৰু সেইকাৰণে আমি ৰাখিছোঁ গ্ৰিভান্স চেল এণ্ড কণ্ট্ৰল ৰুম এইটো খুব ইম্পৰ্টেণ্ট 1952 টোল নাম্বাৰ আপোনালোকে যেতিয়া ৰাতি 2টা বজাতো মাৰি চাব মোৰ মতে সেইটো ৰেছপন্স পাব কাৰণ মই নিজে ৰেছপন্স পাইছোঁ NGSP পোৰ্টেল ফৰ অনলাইন ফাইলিং অফ কমপ্লেইনছ আছে এইটো ফৰ পিপুল CVGIL এপ আছে মানুহৰ কাৰণে তেওঁলোকে যিকোনো এটা যদি ভায়োলেশ্যন দেখে পটককৈ ফটোখন উঠাই সেই এপত দি দিব পাৰে আৰু আমি সেইটো লগে লগে উইদিন 100 মিনিট আচলতে আমি সেইটো ডিছপ'জ অফ কৰিব লাগিব তেওঁৰ কমপ্লেইনটো গতিকে আমাৰ সেই CVGILৰ পৰা যিখিনি আহে লগে লগে আমাৰ এটাটো কুইক ৰেছপন্স টিম থাকে এটা FST থাকিব SST থাকিব যোনে এভেইলেবল সেই সময়ত আমি তেখেতক কৈ ছেক্টৰ অফিচাৰ জ'নেল অফিচাৰো ইয়াত ৰোল আছে আমি ছেক্টৰ জ'নেলকো ক'ব পাৰোঁ যে আপোনাৰ ছেক্টৰত এইটো আপুনি ক'ত আছে আপুনি তালৈ যাওক আৰু এইটো আপুনি শুদ্ধ কৰক ডিপেণ্ডিং অন দি নেচাৰ অফ দি কমপ্লেইন আমি তেওঁলোকক আমি সেইটো ডেলিগেট লগে লগে কৰি দিব পাৰিম এইখিনি আমি কৈছোঁ আমাৰ ট্ৰান্সপৰ্ট ৰিকুৱাৰমেণ্ট এইবাৰ এটা ট্ৰান্সপৰ্ট ৰিকুৱাৰমেণ্ট আমাৰ টোটেল ট্ৰান্সপৰ্টেশ্যন ৰিকুৱাৰমেণ্ট 456 ভেহিকল
আৰু 456 আমাৰ অলপ শ্বৰ্টফল আছে, যিটো কাৰণে আমি গুৱাহাটীত আমি হেড অফিচত আমি জনাইছোঁ, তেখেতসকলে সেই শ্বৰ্টফলটো দিব। আৰু আমাৰ এতিয়া ইলেকশ্যনটো আমি কালি দেখিলোঁ যে গোলাঘাটৰ লগত ক্লেছ হোৱা নাই, ডিমাপুৰৰ লগতো ক্লেছ হোৱা নাই, গতিকে আমি নেইবাৰিং গোলাঘাটৰ পৰা আৰু যোৰহাটৰ পৰা বোধহয় কিছুমান গাড়ী আমি পাম। সেইধৰণে আমাৰ এইটো কামটো চলি আছে। এইখিনি আমাৰ প্ৰথম আপোনালোকক জনাব লগা কথা আছিলে। ইয়াৰ উপৰি কিবা প্ৰশ্ন থাকিলে মই উত্তৰ দিব পাৰিম। তাকে